ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই কৃষ্ণা ব্লগ চেনেল। তো আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আপোনালোকৰ মাজত আজি নতুন এটা ৰেচিপি লৈ আহিছোঁ। তো ৰেচিপিটো চাওক, আজি দেখুৱাই গৈ আছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গ'। বৰা চাউলৰ জলপান আমি খাম। তো ইয়াত প্ৰথমতে তেল অকণ দি লৈছোঁ কেৰাহীটোত। তেলখিনি চবফালে যাতে সানি লওঁ কেৰাহীটো, দেখিব পাৰিছে। তো এয়া সনা হৈছে তাৰ কেৰাহীত মিঠাতেল। তো এইখিনি সনা হৈ গ'ল মিঠাতেল। এতিয়া চাউলখিনি দিব লৈছোঁ চাউলখিনি দি লৈছোঁ বৰা চাউলৰ। তো বৰা চাউলখিনি দিয়া হোৱাৰ পিছত দেখুৱাই গৈ থাকিম, মই চাই থাকিব ভিডিঅ'টো। দেখিব পাৰিছে চাউলখিনি দিয়া হৈ গ'ল। এতিয়া পানীখিনি দিম। এতিয়া পানী দিয়া হৈছে, দেখিব পাৰিছে। পানীখিনি মানে জোখত, চাউলখিনি জোখত মানে দিব লাগিব। চাউল যিমান আছে সিমানত দিব লাগিব, যাতে বৰা চাউলৰ জলপানটো মানে ধুনীয়া হয়। গুৰৰ লগত খাম, গুৰ গাখীৰ লগত। দেখিছে এয়া এইখিনি ভাপত সিজিবৰ কাৰণে দিছোঁৱে, দেখিব পাৰিছে। তো ইয়াত ঢাক মাৰি দিম অলপ ভাপত হ'বৰ কাৰণে। তাৰপিছত দেখুৱাই গৈছোঁ আপোনালোকক, অলপ পাছত দেখুৱাম। ঢাক মাৰি দিয়া হৈছে ঢাকনাৰে। তো গাইজ দেখিব পাইছে আমাৰ জলপান হৈ ৰেডি হৈ গ'ল। তো অকণমান ঠাণ্ডা হোৱাৰ পিছত খাম আৰু। দেখিব পাইছে বৰা চাউলৰ জলপান আমি বহুত দিনৰ পৰা খাম বুলি ভাবি আছিলোঁ। বৰা চাউলৰ জলপান গাখীৰ আৰু চেনি এনেকৈ গুৰ চুৰ মিলাই খাম আৰু আমি। তো এতিয়া দেখিব পাইছে হৈ গ'ল। অকণমান ঠাণ্ডা হোৱাৰ পাছত খাম আৰু 2-3 মিনিট পাছত খাম আৰু। এতিয়া গাখীৰ গুৰ লগত খাবলৈ বাঢ়িছোঁ, এতিয়া খাম আৰু। তো গাইজ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। থেংক ইউ।